প্ৰথম প্ৰশ্নটো হ'ল শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল আপোনালোকৰ অপচন হ'ল এ বুহানদিন বি মাধৱদেৱ চি দামোদৰদেৱ ডি ৰামানন্দ ভিডিঅ'টো লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব উত্তৰটো হ'ল মাধৱদেৱ নেক্সট প্ৰশ্নটো হ'ল অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি আপোনালোকৰ অপচন হ'ল এ হোমেন বৰুৱা বি পদ্মনাথ গোহাঁই বৰুৱা চি মহেন্দ্ৰ বৰুৱা ডি লক্ষীনাথ বেজবৰুৱা উত্তৰটো হ'ল পদ্মনাথ গোহাঁই বৰুৱা নেক্সট প্ৰশ্নটো হ'ল বিহগী কবি বুলি কোনজনক কোৱা হয় আপোনালোকৰ অপচন হ'ল এ নৱকান্ত বৰুৱা বি হেমচন্দ্ৰ গোস্বামী চি ৰঘুনাথ চৌধুৰী ডি পংকজজ্যোতি মেধি উত্তৰটো হ'ল ৰঘুনাথ চৌধুৰী নেক্সট প্ৰশ্নটো হ'ল আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি আপোনালোকৰ অপচন হ'ল এ সাহিত্য সন্ধান বি লাচিত চি ভানুমতী ডি দেৱযানী উত্তৰটো হ'ল ভানুমতী নেক্সট প্ৰশ্নটো হ'ল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল আপোনাৰ অপচন হ'ল এ গুৱাহাটী বি শিৱসাগৰ চি তিনিচুকীয়া ডি যোৰহাট উত্তৰটো হ'ল শিৱসাগৰ নেক্সট প্ৰশ্নটো হ'ল সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটকখনৰ নাম কি আপোনালোকৰ অপচন হ'ল এ মেঘদূত বি শকুন্তলা চি ৰত্নাৱলী ডি মালতী মাধৱ উত্তৰটো হ'ল শকুন্তলা নেক্সট প্ৰশ্নটো হ'ল অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম কি আপোনালোকৰ অপচন হ'ল এ অসম ইতিহাস বি অসম বুৰঞ্জী চি অসমীয়া সাহিত্যৰ বুৰঞ্জী ডি অসম দৰ্পণ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব গতিকে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব উত্তৰটো হ'ল অসমীয়া সাহিত্যৰ বুৰঞ্জী নেক্সট প্ৰশ্নটো হ'ল বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি আপোনালোকৰ অপচন হ'ল এ দিগ্জয় মুন্নৰী বি জয়ভদ্ৰ হাগজে চি জি এম গালা ডি ফানীন্দ্ৰ ব্ৰহ্ম উত্তৰটো হ'ল জয়ভদ্ৰ হাগজেৰ নেক্সট প্ৰশ্নটো হ'ল বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল আপোনালোকৰ অপচন হ'ল এ 1970 বি 1955 চি 1962 ডি 1948 উত্তৰটো হ'ল 1955 নেক্সট প্ৰশ্নটো হ'ল অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিয়া প্ৰথম ব্যক্তি কোন অপচন এ হেমচন্দ্ৰ বৰুৱা বি লক্ষীনাথ বেজবৰুৱা চি বাণীকান্ত কাকতি ডি মহেশ্বৰ নেংট উত্তৰটো হ'ল হেমচন্দ্ৰ বৰুৱা নেক্সট প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি আপোনালোকৰ অপচন হ'ল এ অৰুণোদয় বি অসম সংবাদ চি অসম বাতৰি ডি পূৰ্বাঞ্চল উত্তৰটো হ'ল অৰুণোদয় নেক্সট প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি অপচন হ'ল এ আজিৰ অসম বি অসমীয়া খবৰ চি দৈনিক ভাৰত ডি দৈনিক বাতৰি উত্তৰটো হ'ল দৈনিক বাতৰি নেক্সট প্ৰশ্নটো হ'ল অসমৰ প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয় অপচন হ'ল এ 1950 বি 1948 চি 1942 ডি 1960 উত্তৰটো হ'ল 1948 নেক্সট প্ৰশ্নটো হ'ল অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি অপচন হ'ল এ দ্য অসম টাইমছ বি দ্য চেঞ্চুৰী চি আছাম ট্ৰিবিউন ডি দ্য নৰ্থ ইষ্ট মেইল
উত্তৰটো হ'ল আছাম ট্ৰিবিউন। নেক্সট প্ৰশ্নটো হ'ল অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? অপশ্যন হ'ল এ অৰুণোদয়, বি ল'ৰা বন্ধু, চি শিশুদ্বীপ, ডি শিশু যুগ। বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে যদি জানে তেতিয়াহ'লে কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত মই নাম ঘোষণা কৰিম।